তো ফাইনেলি আমি আহি পালোঁ এয়া চাবলৈ পাইছে ক'ত পাইছোঁ আমি ক'ত আহিলোঁ এয়া বনগাঁও বজাৰ এইটো সদৌ অসম তৰি মিৰ্ধা সমাজ গোলাঘাট ইয়াত আহি পাইছোঁ এই মিৰ্ধা জাতিৰ ন এইটো তাত আহি পাইছোঁ আমি উপস্থিত চাব পাইছে আপোনালোকে এয়া চাব পাইছে তো অকণ ভিতৰত যে আমি মানুহ কিমান দেখুৱাম আপোনালোকক তো ভিডিঅ'ত যদি নতুনকৈ আহিছে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন দবাই দিওঁ তে মোৰ সৰহ ভিডিঅ' নচোৱা আপোনালোক পাই থাকে বাই বাই মানে পাই না আহক তো এইটো কি কয় এইটো ক'ত আহি পালোঁ আমি ক'ত আনিছে এতিয়া এইটো সদৌ অসম মুখ্য কাৰ্যালয় এইটো ন মুখ্য কাৰ্যালয় অঁ এইটো কি বনাইছে এইটো কাৰ্যালয়টো সম্পূৰ্ণ হোৱা নাই অঁ সেইকাৰণে অলপ ডেকৰেশ্যনটো বাহিৰত দিছে খোলা আছে অফিচটো নেদেখা কাৰণে এই বস্তুটো বনাই দিছে ইয়াত আৰু ইমান আৰু এবছৰৰ পিছত এইটো সম্পূৰ্ণ হৈ যাব এতিয়া ভালকৈ আপোনালোকক দেখুৱাব পাৰিম ইয়াত কাৰ্যালয়ত দান বৰঙণি দিয়া ইয়াতে দিয়া হয় চব আমাৰ সমাজৰ ধন পইচা আৰু ইয়াৰ পৰাই প্ৰত্যেক গাঁৱৰ পৰা অহা ধন ভণ্ডাৰীৰ পৰা কাউণ্টাৰ এইটো হ'ব এইটো ভিতৰত দেখুৱাম বহুত মানুহ আহিছে ইয়াত বহুত দূৰৰ পৰা মানুহ আহিছে ন বহুত দূৰৰ পৰা মানুহ আহিছে মোৰ লগত ইও আহিছে চাব পাইছে মনোজ কাটৱাৰ মনোজ তুৰী ন কি নাম আছে মনোজ তুৰী নাই তুৰী মনোজ তুৰী ন হয় নাই মনোজ তুৰী মঞ্চটো দেখুৱাম মঞ্চ ক'ব লাগিব কি তো আমি আহি পাইছোঁ ইয়াত দেখিছে এয়া আই কাৰ্ড আছে এই আই কাৰ্ড থকা ল'ৰাটো অকণ বুজাব কি কাৰণে পাতিছে কি হৈছে কি অকণ স্বেচ্ছাসেৱক এইটো বুজাব কি হৈছে তুৰী আৰু মিৰ্ধা একেবাৰে খালি বেলেগ হয় নাই নিজে ডিভাইড কৰি দিছে আৰু অন্তৰ্গত মানে এই অধিৱেশনটো পতা পাতিছে ন মানে তুৰী মিৰ্ধা দুটা একেলগ লাগে ন তো আজি ইয়াত কোনোবা আহিব নেকি মঞ্চত ইয়াত এইফালে চাব পাইছে আপোনালোকে ইয়াত দেখি আছে মঞ্চত কোনোবা আহিব নেকি ইয়াত ক'ৰ ডিব্ৰুগড় ন এয়া বৰ্ডটো ধুনীয়াকৈ এইটো সদৌ অসম তুৰী মিৰ্ধা সমাজ গোলাঘাট জিলা অধিৱেশন উদ্যোগত এইটো দেখিবলৈ পাইছে আপোনালোকে ধুনীয়াকৈ সজাইছে ষ্টেডিয়াম এইটো কি কয় মঞ্চ ন ধুনীয়াকৈ মঞ্চ ডাঙৰ ডিজে আহিছে ইয়াত চাব পাৰিছে আপোনালোকে ডাঙৰ ডিজে ডিজে আহিছে এইফালে কি বনাইছে সেইফালে বিয়া পেণ্ডেল ন মামা বিয়া ন হ'ব পাৰে এইটো বাদ দে এতিয়া ইয়াত বহুত মানুহ আহিছে এই চব তুৰী মানুহ নেকি চব তুৰী ন আজি কি বজাৰ বহা নাই নেকি বহুত মানুহ আহিছে বহুত দূৰৰ পৰা মানুহ আহিছে ন বহুত দূৰ আৰু মানুহ আহিছে ন এইটো মানে তুৰী মিৰ্ধা সমাজৰ এইটো অধিৱেশন ন বহুত দূৰৰ মানুহ আহিছে বোলে শুনিছোঁ মই ইয়াত তো যদি চেনেলটো নতুন তো আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল হ'ব তেতিয়া লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই